বন্ধু আসলতে কি জানে আমাৰ জীৱনৰ কথাখিনি সময় পালে কাৰোবাক নহয় কাৰোবাক কৈ দিব লাগে কিয়নো কৈ দিলে মানে জীৱনৰ আধা আধি প্ৰবলেম নিজে নিজে সলভ হৈ যোৱা যেন লাগে নহলে আমি মানুহবোৰে অদৰকাৰী দুনিয়াৰ অদৰকাৰী চিন্তাবোৰ কৰি বহি থকা তুস্তা দি এইটো কাৰণে মোৰ শোটোৰ নাম হ'ল লেটস টক ইট আউট এইটো এনেকুৱা এটা প্লেটফৰ্ম য'ত আমি সকলোৱে নিজৰ প্ৰবলেমছ নিজৰ চিন্তাবোৰ openly discuss কৰিব পাৰো without any judgment without any conditions ভালকৈ ভাবি চাওকচোন আমি কোনেও কিন্তু ইজনে সিজনক কেতিয়াও লগেই পোৱা নাই আনকি চিনিও নাপাওঁ কিন্তু আমাৰ প্ৰবলেমছবোৰ যেতিয়া আমি লগ পাওঁ তেতিয়া সদায় চিনাকি যেনে লাগে এণ্ড মেবি সেইকাৰণেই চাগে গপশপ 94.3 FM-ত RJ প্ৰসন্নৰ লেটছ টক ইট আউট আপোনাৰ আটাইতকৈ প্ৰিয় প্ৰগ্ৰেম because we all have stories to tell কেৱল আমাক লাগে এজন শ্ৰোতা প্ৰিয় বন্ধু আজি হ'ল আমাৰ শোৰ 5th year anniversary episode আৰু সেইবাবে মই RJ প্ৰসন্নে কৰি আছো আপোনাৰ ক্যান্ডিড কোৱেশ্চনৰ আনসাৰ সো মোক প্ৰশ্ন খুদক আৰে প্ৰশ্ন আহিয়ে গ'ল মোক খুদিছে মঞ্জু কলিতাই ফ্ৰম ৰঙিয়া যে মোক খুদিছে প্ৰসন্দা আপুনি RJ হোৱাৰ আগতে কি কৰি আছিল আৰু RJ হোৱাৰ প্ৰেৰণা আপুনি ইমান লেট কৈ কোৰ পৰা কেনেকৈ পালে নাইস কোৱেশ্চন মঞ্জু I hope তুমি চাগে আজি অলপমান সময় উলিয়াই বহিছা নহয়নে বাৰু আগৰৱাল বিজি আছা নেকি अरे प्रसुंदा आहोक भाई अपनार काने की बिजी यार चेट दिलीप अरे इनका वो दरबार में सिंहासन लगाओ यार हमारे राजा लौटे हैं आहोक ना भाई अपने ठियो की हो वैसे थैंक यू चाय ठंडा नाश्ता की बात না লাগে ইটস ওকে আচ্ছা আগৰৱাল এই আমাৰ লাষ্ট মান্থৰ একাউণ্ট ষ্টেটমেণ্টছবিলাক মই এবাৰ তোমাৰ লগত চেক কৰি ল'ম বুলি আহিলোঁ এটা ভাল হয় আৰু अरे बोर बात दियक ना कि अपनी कथा माने बात दियक ना लागे बोर काমৰ কথা মিলিছে আপুনি মোক ভাল চাই এটা নদী ৰেকমেণ্ড কৰাব বতে নদী মানে ৰিভাৰ ৰিভাৰ ৰিভাৰটো ইয়াতে কি ব্ৰহ্মপুত্ৰ আছে আৰু তুমি যদি ৰাণীৰ ফালে যোৱা তেতিয়াহ'লে কপিলি পাবা আচ্ছা তেনেকৈ মানে আছে কিয় তুমি কিবা পিকনিক চিকনিক প্লেন কৰিছা নেকি নাই পিকনিক প্লেন কৰা নাই মই একচুৱেলি এটা সুইচাইড প্লেন কৰি আছিলোঁ নিজৰ আগৰৱাল তুমি ঠিকে আছা তো মানে ঘৰত চবৰে ঠিকে আছে একো নাই হোৱা ঘৰত ফাৰ্ষ্ট ক্লাছ চলি আছে চব গণ্ডগোলটো হৈ আছে অফিচত এই যে আপুনি একাউণ্ট ষ্টেটমেণ্ট দিলে মোক এইটো মই যোৱা সপ্তাহত ৰেক্টিফাই কৰি আপোনাৰ ডেস্কত স্থাপিত কৰি গৈছিলোঁ কিন্তু আপুনি মানুহে নাই দাদা এটা কথা কম বেয়া নাপাব আপুনি যদি সিম্পল ডেবিট ক্ৰেডিটতে ইমান মা বেহেন লগাব পাৰে তেন্তে বিদেশত গৈ MBA কৰাৰ কি ঘণ্টা ফায়দা হয় মোক চাওক ভাই মইতো গুৱাহাটী কমাৰ্চ চিম্পল কিন্তু ইমান ভুল কেতিয়াও কৰি পোৱা নাই আই এম চৰি আগৰৱাল মই একচুৱেলি নিজে একাউণ্টছবিলাক ৰেক্টিফাই কৰিম বুলি ভাবি আছিলোঁ আচ্ছা কেতিয়া কৰিলে হয় মানে আমি জেল যোৱাৰ পাছত চাওক দাদা আমাৰ দুয়োৰে দেউতা মেনেজিং পাৰ্টনাৰ আছিলে এই ফাৰ্মখন তাহাঁতি স্থাপিত কৰিছে কিন্তু এতিয়া মই মেনেজিং পাৰ্টনাৰ আছোঁ তো মানে कहने का मतलब ये है कि আপুনি যে ডেইলি বেচিছত ইমান মিষ্টেক কৰি থাকে ইট ইজ solely because of that এইটো কিন্তু টলাৰেট কৰা বৰ সহজ কথা নহয় কৈছোঁ আৰু মই কথাটো দেই বেয়া নাপাব আচলতে কি জানা আগৰৱাল তোমাৰ আৰু মোৰ আমাৰ দুইজনৰে দেউতা কলিগ আছে সেইকাৰণে ময়ো তোমাক এতিয়ালৈকে টলাৰেট কৰি আছোঁ নহ'লে তুমি যে নদী বিচাৰি আছা সেইটো প্ৰব্লেম নহ'ব মাৰিছোঁ মানে নদী বিচৰা কিয় প্ৰয়োজন নহ'ব ভাই দিলীপ সুধাচোন কিয় মোক গালি দি গৈছে নেকি হয় That was my routine before I became an RJ. কিন্তু এয়া কেৱল এটা সৰু ট্ৰেইলাৰহে আছিল কাৰণ
মোৰ আচল কাহিনীটো আৰম্ভ হৈছিল মই ঘৰলৈ যোৱাৰ পাছতে কাৰণ তাত আছিল মোৰ মা আৰু মোৰ গুড ফ্ৰেণ্ড গণেশ কি হলে মাই হা এই পুৱা পুৱাই কিয় আটা পাৰি আছা কচোন কো তই বুৰ কি কাটিছ লাও কাটছো চব্জি বানৰ কাৰণে লাও কাটিবলৈ তো কোনে কৈছে মই কৈছো হাও আচ্ছা লাও চব্জি বানৰ কাৰণে আপোনাক কি ইমেইল লিখি দিব লাগিব কথা নকবি তোক মই কি কাটিবলৈ কৈছিলো তিতা কেলা সবজি কাটিবলৈ কৈছিলো না নাই তই তো লাও সবজি কাটিলি হাপ্পা ও কিমান তিতা কেৰেলা খায়ে ইমান তিতা কেৰেলা হজম হয় কেনকে কেথেন বা অলপ এই ভেৰাইটি চব্জিও খাবা লাগে মই নেখাওঁ মই ভেৰাইটি সবজি এখন মোৰ ঘৰ মোৰ যি মন যায় মই তাকে খাম আৰু হেৰি নহয় তই এই তোৰ ৰুমৰ লাইট ফেন এইবোৰ কিয় চলাই থৈছ তোৰ বাপে কি বিদ্যুৎ মন্ত্ৰী আছিল নেকি হা এই কাৰণে মই কওঁ কাকৰালটো অলপ কমকে খাব এই তিতা খাওঁতে খাওঁতে আপোনাৰ কথা গিলাখানো তিতা কাহা হৈ গলছে জানে না নাই ঐ তই যে ৰাতি ৰাতি পচন্দৰ বাইকখন লৈ ছোৱালী ফুৰাবলৈ যাও মই কি নেজানো বুলি ভাবিছে হা হয় মাই হা বহুত হলা আর মই এগলান শুনি থাকবা নৰু থৈ দিনটো খালি পেক 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 আমাৰো মানুহ দুটা কথা আছে সৰু পৰা কাম কৰিছোঁ গণেশ ক'ত যাওঁ মানে খুদে ভাই ইয়াতে তই থাকবি আর বনির লগত বুঝছা মই আর এগলান শুনি থাকবা নৰু এই শুন তই যলৈকে যাওঁ গৈ থাক মোক বাইকৰ চাবি দি থৈ মই সন্ধিয়া ওলাই যাব লাগিব অলপ তয়ো কম নহয় দেই একেবারে বুঢ়ী পাৰ্টটো ঐ আহোঁতে চিকেন লৈ আহিবি প্ৰিয় বন্ধু এয়া আছিল মোৰ লাইফৰ ডেইলি এপিছ'ড যিটো অৱস্থা অফিচত আগৰৱালে মোৰ লগত কৰিছিল ঠিক সেই একেই অৱস্থা মোৰ মায়ে গণেশৰ লগত মোৰ ঘৰত প্ৰেক্টিছ কৰিছিল আৰু চবকে হেণ্ডেল কৰিব লাগে মই সদায় লাগে যেন কাহিনীৰ পৰা কাহিনীটো অলপমান সলনি হৈ যাব ভাবোঁ যে নিজকেও অলপমান শুধৰাবলৈ চেষ্টা অন্তত কৰিব পাৰিম আৰু মানুহবোৰেও কিজানি সকলোবিলাক কথা বুজা পৰা হৈ যাব কিন্তু কিবা নহয় কিবা কাৰণত আমি আকৌ সেই একেবোৰেই কথা সেই একেখনেই ৰুটিন ফ'ল' কৰিবলৈ বাধ্য হৈ যাওঁ আজি পিছে সোনকালে আহিলি যে বোপাই নহয় মানে আজি কাম সোনকালে শেষ হ'ল সেইকাৰণে গুচি আহিলোঁ ভালকৈ কাম কৰ বোপাই দেউতাৰে নিজ হাতেৰে এই ফাৰ্মখন থিয় কৰি থৈ গৈছিল তই যদি এতিয়া মন দি কাম কাজ নকৰ পিছলৈ এই ফাৰ্মখন চাবলৈ আমাৰ কিন্তু পৰিয়ালত কোনো মানুহ নাই কৈ থলোঁ নিজকেতো তথাপিও সলনি কৰিব পাৰি কিন্তু ৰেছপনচিবিলিটিবোৰ কোনে সলনি কৰে তাৰ পৰাতো কোনেও পলাব নোৱাৰে কিন্তু এই সকলোবিলাক সমস্যাৰ মাজতো কিছু প্ৰকাৰৰ সুখ পোৱা যায় আৱাৰ অ'ন ফৰ্মেটছ অফ এন এস্কেপ মোৰ কাৰণে এয়া আছিল মোৰ গান আৰু দেউতাই দিয়া এখন পুৰণা নোটপেড মোৰ সকলো দুখ সুখ চিন্তা চৰ্চাৰ পাৰ্টনাৰ য'ত মই নিজৰে অতীতৰ কথাবোৰ বিস্তৃতকৈ লিখি গৈছিলোঁ কেনেকৈ দেউতা গুচি যোৱাৰ পাছত ঘৰৰ পৰিস্থিতিটো চেঞ্জ হৈ গ'ল আৰু মই মোৰ মিউজিক কেৰিয়াৰ বাদ দি MBA কৰিবলৈ গুচি গ'লোঁ কেনেকৈ মোৰ ৱাইফৰ লগত ছেপাৰেশ্যন হৈ গ'ল ঠিক এটাৰ পাছত এটাকৈ লিখিবলৈ কণ্টেণ্টৰ মোৰ কোনোদিন অভাৱেই নহ'ল লাইফটো এনেকৈ চলি গৈ থাকিব বুলি ভাবিছিলোঁ কেতিয়াও এক্সপেক্ট কৰা নাছিলোঁ যে কিবা চেঞ্জ হ'ব কিন্তু চেঞ্জ হ'ল ডেফিনেটলি প্ৰচুন
মা কি হ'লনো তই সোনকালে দুৱাৰখন খোলচোন তেৰিকা কেলেনো এনে চিঞৰি আছ এনে চিঞৰা নাই গণেশ কিচেনতে বেহুচ হৈ পৰি আছে গণেশ 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 উঠছোন উঠছোন গণেশ গণেশ বা যাচোন পানী আন পানী আনচোন পানী আনো যাচোন দে কি হৈছে বাৰু কালিলৈকেতো সি ভালেই আছিলে হঠাৎ আজি এই মদ খোপা খাই যে একো হোৱা নাই সেই হৈছে ফোনটো মোৰ বিচনাত আছিলে ইয়াক হস্পিটেললৈ যাব লাগিব মাৰ কথাটো আল্টিমেটলি ঠিকেই ওলাইছিল পিছে আমাৰ পাৰ্টি বয় গণেশৰ হৈছিল ক্ৰনিক জণ্ডিছ খবৰটো শুনি আমি কোনো বৰ এটা আচৰিত হোৱা নাছিলোঁ টু বি অনেষ্ট কিন্তু আচৰিত দৃশ্যটো দেখা পালোঁ তাৰ পাছতহে এই দৰৱটো খাই ল বাই এজনী মাতিছিলোঁ অলপ দিনৰ কাৰণে কাম কাজবোৰ শিকাই লৈছোঁ তয়ো ক'ত কি খাওঁ ভালকৈ শিকাই বুজাই ল'বি দেই তাইক জ্বৰ উঠিছিল নেকি নাই এই ডিজিটেলটোৱে কেতিয়াবা আকৌ বেছিকৈ দেখুৱায় ল মুখত ভৰাই ল মাই হা তোৰ জ্বৰ উঠা নাইতো মোৰ আকৌ কি জ্বৰ উঠিব নহয় মানে তোৰ মুখৰ পৰা ইমান মিঠা কথা কোনোদিন শুনা নাই না সেইকাৰণে অলপ ডাউট হৈছে ৰ মৰিবলৈ ওলাইছিলি তই বুজিছ মোৰ চিন্তা নহ'ব নেকি কচোন সেই 4 বছৰ বয়সতে তুলি আনি তোক ডাঙৰ দীঘল কৰিছোঁ এতিয়া তোক মই নাচালে কোনে চাব কচোন তহঁতে কি ভাব মই নাজানো মই কিন্তু জানো মোৰ ল'ৰা দুটা এতিয়া মোক ডাঙৰ কথা শুনাবলৈ আহিছে মই সুধ পুছ নকৰিলে তহঁতক কোনে কৰিব আজিকালি ল'ৰা ডাঙৰ মৰম কি বুজি পাবি একেবাৰে হোৱাটছএপত লিখি দিলেহে হয় আমাৰ ঘৰৰ এই দুটা জানি দুশ্মন কেনেকৈ বন্ধু হৈ গ'ল ভাবিলে আজিও আচৰিত লাগে কিন্তু সেইদিনাৰ পৰা আমাৰ ঘৰৰ পৰিৱেশটো যেন অলপমান বেলেগ হৈ গ'ল লাহে লাহে মাৰ ক্ৰনিক পেইনবোৰ আৰম্ভ হৈছিল আৰু সেইবাবেই গণেশে মাক ঘৰৰ চোতাললৈ ফুৰিবলৈ নিয়া হ'ল আৰু মায়েও সেই চেগতে গণেশক দুনিয়াভৰৰ কথাবোৰ ক'বলৈ ল'লে এ প্ৰপাৰ চিম্বায়টিক ৰিলেশ্যনশ্বিপ আমাৰ ঘৰত বহু দিনৰ পাছত যেন এটা পজিটিভ এটমছফিয়াৰ ঘূৰি আহিছিল মাৰো মুখত হাঁহি দেখি এনেকুৱা লাগিছিল যেন জীৱনটো ঠিকেই গৈ আছে চাগে কিন্তু কোনো পৰিস্থিতি কেতিয়াও পাৰ্মানেণ্ট হৈ নাথাকে এক মুহূৰ্ততে আকৌ সকলোবিলাক সলনি হৈ যাব পাৰে প্ৰচুন চাউল চুৰি ফালে কি হ'ল চুৰি ফালে এই কি হ'লো দেখা নাই জানো দেখি আছোঁ মাক ভাত খাব মাতি আছো নুঠে দেখোন কি সেইবাৰ হস্পিটেলো লৈ যাব নোৱাৰিলোঁ মায়ে টোপনিতে আমাক কেতিয়াবা ভাবোঁ যে সেই লাষ্টৰ কেইটা দিন ফূৰ্তি কৰিব নালাগিছিল নেকি মা ফাইনেলি সুখী হ'বলৈ ধৰিছিলে কিজানি সেইকাৰণে নেকি আমাক এৰি খুব বেছিকৈ মুক্ত হ'ব বিচাৰিছিলে মা নথকাটো মোৰ আজিও কিবা অদ্ভুত লাগে এনেকুৱা লাগে যেন মোৰ বডিৰ ভিতৰৰ পৰা কোনোবাই মোৰ বেকবোনডাল উলিয়াই পেলালে কিন্তু মোতকৈও বেছিকৈ আন এজন মানুহে বেছিকৈ চাফাৰ কৰি আছিলে গণেশ গণেশ কোৱে বাপ আজি কি খোৱাবি আজি স্পেচিয়েল তিতা কাকৰাল ভাজি বুঢ়ীৰ আজি ৭৮ হ'লা হয় না
পাহেছা বুঢ়ী নহ'লে একো নাই দে ভাবছোঁ ওচৰৰে দুটামান চলিক মাতি কৈ দিম বাপেকে তিতা কাকৰাল ভাজি কিজানি বুঢ়ী ওপৰৰ পৰা চাই ভালেই পায় আচলতে কি জানানে গণেশ কি এই মায়ে তোকহে আচলতে তিতা কেৰেলা খুৱাই পেলাই খুব ভাল পাইছিলে কাৰণ মায়ে তোৰ স্বাস্থ্যটোৰ যত্ন ল'ব বিচাৰিছিলে মায়ে ক'ৰবাত কিবা পঢ়িছিলে বোলে এই লিভাৰৰ যাৰ যাৰ বেমাৰ থাকে এটা বোলে তিতা কেৰেলা খুৱাব লাগে ভাল বোলে সেই ফাল্টু এইবিলাক চব মিছা এনেই বুঢ়ী আচলতে মোক টৰ্চাৰ কৰি ভাল পাইছিল চাচোন মোৰ বিয়াখনো নাপাতাকৈ গুচি গ'ল আৰু মই কেথেন কি ঔষধ খাব লাগে সেইটোও ভালকৈ বুজাই থৈ থাকলা সিদিনাক লৈ কৈ আছিল একেলগে বোলে চবে লগ হৈ পবিতৰা ঘূৰিব যাব একেলগে যাব এনেকৈ একলা একলা এৰি থৈ গুচি গ'ল কিবা যদি গাত কষ্টও পাই আছিল আমাক একবাৰ ক'ব লাগিছিল না গোটেই জীৱন খালি আমাৰ কথাই শুনি থাকলা নিজৰ কথা একোৱে নকলা এনেকৈ নহয়তো মনত থাকিলে ক'ব লাগে এইবিলাক কথা এনেকৈ নককে থাকে নেকি আৰু সেই একেকেইটা কথা সি আজিলৈকে কৈয়ে থাকিলে যে বুঢ়ীক তাৰ যোৱাৰ আগতে ক'ব লগা বহুত কথাই থাকি গ'ল সময় আৰু অলপ পোৱা হ'লে ভাল আছিলে একচুৱেলি আমি তেতিয়ালৈকে কাৰোবাৰ ইম্পৰ্টেঞ্চটো বুজি নাপাওঁ যেতিয়ালৈকে তেওঁলোক আমাৰ মাজৰ পৰা আঁতৰি নাযায় আৰু যেতিয়া বুজিবলৈ ধৰোঁ তেতিয়ালৈকে সময় শেষ হৈ যায় এণ্ড হেন্স গণেশ ৱাজ ৰাইট কথাখিনি সঁচাকৈ ক'ব লাগে সময় থাকোঁতে নিজৰ মৰম চেনেহ চিন্তা বিচাৰ সুখ দুখ সকলোবোৰ কথা নিজৰ প্ৰিয়জনৰ মাজত শ্বেয়াৰ কৰিব লাগে মানে ক'বই লাগে মনটো অলপ পাতল লগা হৈ যায় মা যোৱাৰ পাছতো ফাইনেলি ভাবিলোঁ যে নিজৰ লাইফটোতো এইবিলাক কথা ইমপ্লিমেণ্ট কৰিম I was tired of living in regret. আৰে ভাই লেকিন এতিয়া কৰিব কি আপুনি লাইফত সঁচা কথা ক'বলৈ গ'লে আগৰৱাল এতিয়ালৈকে মই একোৱে ভবা নাই এট দ্য মোমেণ্ট মই ভাবিছোঁ অকণমান ব্ৰেক লৈ লওঁ আৰে ভैया ব্ৰেক মানে মই জানো আপোনাৰ কি হয় এই গোটেই অফিচত মাছুৰ আছে এই বুঢ়া মানুহৰ দৰে ৰেডিঅ'টোলৈ গীত শুনি থাকিব আৰু নাজানে কি কি গুপ্ত কথা আপোনাৰ নোট পেডত লিখি থাকিব এতিয়া দিদি যোৱাৰ পাছততো মানে ইউ শুড বি মোৰ মটিভেটেড টু ৱৰ্ক আৰু আপুনি ফৰ্ম এৰি আছে না আগৰৱাল মই এজন এক্টিভ এমপ্লয়ি এই ফাৰ্মখন এৰি আছোঁ কিন্তু আমাৰ যিটো পাৰ্টনাৰশ্বিপ এগ্ৰিমেণ্ট আছে সেইটো ছেইম টু ছেইম থাকিব এটা কাম কৰা এই ডিডখনত আমাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছবিলাক খুব ধুনীয়াকৈ লিখা আছে তুমি এবাৰ ভালকৈ চেক কৰি লোৱা ঠিক তেতিয়ালৈকে ময়ো মোৰ কেইটামান আৰু বস্তু আছে সেইকেইটা তাৰ পৰা লৈ আহিম অঁ আৰু এটা কথা এই মই মোৰ এই জব লাইফ এই ফাৰ্মখনৰ কথা এইবিলাক মই মোৰ মাক কেতিয়াও কোৱাই নহ'ল কিন্তু মই ভাবোঁ মোৰ মায়ে চাগে মই সদায় হেপ্পী হৈ থকাটোকে বিচাৰিছিলে আৰু মই এতিয়া বুজি পাইছোঁ এই হেপ্পী হৈ থকাটো আগৰৱাল আটাইতকৈ সহজ কাম আৰু এই হেপ্পী হৈ থকাটোৱেই আটাইতকৈ টান কাম জাষ্ট মিনিট আহি আছোঁ ভাই নতুন নতুন ডায়লগ মাৰি সদায় সদায় গৈ আছে আপুনি হে থিয়েটাৰ হে কি ডক্টৰ হে ভাই অহাৰ দিনা কিন্তু আগৰৱালে মোক এটা খুব ভাল কথা মনত পেলাই দিলে মানে ঠিক কথাটো শিকায়ো দিলে প্ৰাইজ পজেশ্যন বুলি ক'বলৈ গ'লে মোৰ লাইফত কেৱল দুটাই বস্তু আছিল এটা হ'ল ৰেডিঅ'ত শুনা গান আৰু আনটো মোৰ প্ৰিয় নোট পেডখন And Ganesh, of course.
কিন্তু প্ৰফেশ্যনৰ কথা যেতিয়া ভাবিছিলোঁ মনত খালি এটা অপশ্যন খেলাইছিল হয় বাট থেংকফুলি ইট ৱাজ দ্য অনলি থিং ইন লাইফ মই প্ৰশ্ন কৰোঁ যিটো মই বিচৰা ধৰণেৰে হ'ল হেল্ল' হয় হয় ক'ৰ পৰা ক'লে গপশপ অঁ হয় ঠিক আছে থেংক ইউ So, Miss Manju Kolita from Rongia. I am so sorry আপোনাক এই সন্ধিয়াটোত বোৰ কৰাৰ বাবে but এয়া আছিল মোৰ কাহিনী of becoming an RJ. From being just another guy to becoming your very own radio guy, RJ Prasoon. Anyway guys, আজি সময় লাহে লাহে শেষ হৈ আহিছে কিন্তু let's talk it out a 5th year anniversary এপিছডটো আপুনি শুনাৰ বাবে আৰু মোৰ সৈতে থকাৰ বাবে মই আপোনাক জনাইছোঁ বহুত বেছিকৈ ধন্যবাদ অহা সপ্তাহত আকৌ আপোনালোকৰ কাষলৈ আহিম মোৰ নোটপেডৰ আন এটা কাহিনীৰ আন এটা চেপ্টাৰলৈ তেতিয়ালৈকে আপোনালোকে শুনি থাকিব গপশপ 94.3 FM কিন্তু মই যোৱাৰ আগে আগে মোৰ প্লেলিষ্টৰ পৰা আপোনাক শুনাই যাওঁ মোৰ এটা প্ৰিয় গীত শুনি থাকক RJ প্ৰসন্নত কেৱল গপশপ 94.3 FMত গীত শুনি কথা পাতো তুমি আৰু মই কৈ দিয়া না শিলে কোৱা কথাবোৰ উৰিবলে বুকুৰে চৰাই কৈ দিয়া না ক'ব খোজা কথাবোৰ বতাহৰে আকাশ তিয়াই মনৰে মৈদামতে অকলশৰে কিমান আৰু থবা সাধু কথা ৰ'দৰে কেনভাছতে আঁকি দিয়া বাংময় জীৱনৰে যত কথা কৈ দিয়া না শিলে কোৱা কথাবোৰ উৰিবলে বুকুৰে চৰাই